এই এনকে থিয়া কৰি থাকলি মোৰ কিবা ফিলিংছ নাহে অলপ বহি ফিলে কৰো আছো না কি কৰে কথা কৈছা এটা বগুৰি নাই খাবা লাগি কালি ৰাতি হেংটো ফাটাবলৈ বগুৰি এটা খাই নাই বগুৰি এটা এই কই হে নকবি দে বৈধ্য ডাঙৰ জালাত ফাঁচি আছো নহয় কি জালা ভাই এ নকবি দে মোৰ যিটো নতুনকে আহিছিল এনেকা সন্দেক মাথা খাই দিছি দে মানে মই থাকোঁতে কি চিন্তা কৰিছ তই তই যে সি 5টা 6টা চম্ভালি আছা গম পা নেকি তই ভাই তই কিয় গম নাপামে তই কেনকে চম্ভালি আছা কচোন মালটো দি তই নহয় তই হেড চাদাহে মাথা মাৰি থাকা এইটো কি সাপোজ বস্তুটো হ'ল এই নামটো সাগৰিকাৰ নামটো তই পুলিচ দাদা বুলি সেভ কৰ পুলিচ দাদা তাৰপিছত এইটো সাপোজ দেখিছো দেই এইটো এটা নাম আছে এই নামটো কিবা এটা আছে নহয় দীপাঞ্জলি এই দীপাঞ্জলি নামটো তই হিচাপ কৰ আমাৰ এই ডাক্তৰ অনিল ডাক্তৰ নামটো দি আচ্ছা তোৰ কিন্তু মাথাটোত কিবা আছে দেই কেনে 5টা চম্ভালো পাছো ভাই তই ভাল আইডিয়া দিলি মই এতিয়া এডিট কৰি লয় পুলিচ দাদা ড্ৰাইভাৰ দাদা বাবা মেকানিক ডাক্তৰ এগুলা সেভ কৰি ল বাবা একদম বেষ্ট আইডিয়া ভাই একদম সন্ধিয়া মাল খাব কম এক কাম কৰ মই গাৰ্লফ্ৰেণ্ডক এতিয়া লগ কৰি তই আগতে এইটো বস্তুটো মিলাই যা মই মিলাই ল'ম এতিয়া মই গাৰ্লফ্ৰেণ্ডে লগ কৰিব মাতছি এই লগ কৰাৰ আগতে মই এডিট কৰি ফেলে গাৰ্লফ্ৰেণ্ডক লগ কৰিব যাম কুখৰ হক জানো সংসাৰ পাপা 3টা 4টা চলে আছা ইউ মাল একটিস বেলেগ মালি ঐ কি হল ইমান যে জলদি মাতি পঠাইছা কি মই কিটা তোক মাতবাও নৰো নেকি বা ইমান তোৰ লেভেল হৈ গেল এই পোকা লাগি হল বুলি ইমান মানুহে কৰি থাকবা নৰে তো কি ছে কি কৰি থাকবা লাগে এই ফোনৰ কথা কৈছো ফোন হয় দে বৰ গুটে এই এনকে থিয়া কৰি থাকলি মোৰ কিবা ফিলিংছ নাহে অলপ বহি ফিলে কৰো আছো না কি কৰে কথা কৈছা তই তেৰি প্ৰেমৰ কথা কৈছো বহি লঙা বল এই মোবাইলটো দিছুন মোক কিয় লাগে মোবাইল দিছুন মোৰ কাম আছে কিবা কি কাম আছে তই যে এনি টাইম ব্যস্ত থাকা মই চাম তই আজি কাৰ লগত ব্যস্ত দিছুন দি মোবাইলটো কিয় লাগে কচোন গো থাকব দি দে দিবি না নাই তই তেৰি মোবাইল পিছত চাবি আগতে আমি কৰি লওঁ কি নাই এই প্ৰেম কৰা কথা কৈছো আকৌ প্ৰেম পিছত কৰিম আগতে মোবাইলটো দিম মোবাইলটো কিয় লাগে কচোন গো মোক লাগে মোবাইল দিবি না নাই তই কচোন মোবাইল নিদং মই দিবাই লাগব দি মোবাইল দি আৰে ফাটপু ফাটক মোবাইল ফাটক একো ডাঙৰ বস্তু নহয় এটো জীবন মোৰ একেবাৰে টেষ্ট পাট কৰি দিছে গুটে নাম্বাৰ কেটা সেভ কৰা নহল গমে বলা নেকি এটো সংগীতা কোনে আমাৰ মামাৰ ছোৱালী মামাৰ ছোৱালী ইমান বাৰ ফোন কৰে নেকি তো নহয় আমাৰ কিবা মায়াৰ লগত কথা আছিল সেইকাৰণে ফোন কৰিছি তাই ড্ৰাইভাৰ পুলিচ ডাক্তৰ এই মুখাটো কিয় লাগে নহয় মোৰ মাজে মাজে বেমাৰ হৈ থাকে না আৰু সিদিনাখন বাইক এখন পলা মানে ধৰছিল পুলিচে মোৰ এজন ভাল অফিচাৰ আছেতো সেইকাৰণে মানে ফোন কৰি দিলো সুমি কোন সুমি আমাৰ বৰ্তাৰ ছোৱালী মইতো আজিলৈকে শুনা না মানে গুৱাহাটী থাকে তাই চিনাকি কৰা দিয়া হোৱা নাই দিচোন দি তই ইমান কৰি থাকিব পাৰা কি কৈছো মই সন্দেহ বুলি কৈছো আকৌ সন্দেহ মই গম পাইছিলো তই যে ইমান ছোৱালীৰ লগত যে মাৰি থাকা গোটেই ছোৱালীৰ লগতে মাৰি থাকা মই গমে পাইছিলো কি মাৰা কথা কৈছ লাইন গোটেই ছোৱালীৰ লগতে লাইন মাৰি থাকা তই তেৰি ইগলা সব আমাৰ ঘৰৰ ছোৱালীয়ে মই কাৰো লগতে নামাৰো বুজি পাইছা নামাৰা গম পাইছো মই তই যে মোক ইমান সন্দেহ কৈছ চাং তোৰ মোবাইলটো দিচোন দি দিবি না নাই আৰে তই মোক সন্দেহ কৰিছ ইমান ভাল পোৱা পিছতো মোক সন্দেহ কৰিছ তই যে মোৰ মোবাইলটো চেক কৰিব পাৰা তোৰ মোবাইলটো মই কিয় চেক কৰিব নোৱাৰো তোক মোক নিচিনা ভাবছা নেকি তোৰ নিচিনা মই বাৰ নকলো আৰু মই তোৰ লগত নাথাকো আৰু আমাৰ হলি ল'ৰাগিলাখনৰ মোবাইলগিলা চেক কৰিব পাৰে এতিয়া তাৰ মোবাইল চেক কৰাৰ লগে লগে একে উঠিলে তাৰ উঠি গেল তাৰ বেটা তই এইবাৰ মোক ফোন কৰবি দি আছো মছলা ইউ নাই সিউ নাই
এনে কি কৰো বুলি কৰবা হচ্ছে মই ধৰবা পাৰা না জানা না এই ৰকেট আহি পাব ৰ ৰকেটেটো কমসে কম আহি পাবা লাগে আৰু এই 5G তাক মই কুলে যা সোনকালে আহিবি ইতিয়াত লাগি হি মৰা নাই ৰচোন ৰ এটা ফোন কৰি চাও কৰ কোনেনো ফোন কৰলা ঐ হেল্ল' এ ক'ত আছা ভাই কি হয় ইমান বিজি কিবা এ যাই আছো সোনকালে যাই আছো आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है। रसुन भाई 1 मिनिट फोन तो फोन एटा आहिছে रसुन दे काट बेटा आज মই তোৰ লগত যাম মই যে বেলেগ অংক যাবা আইছো তিৰিতকে মোর ডাঙৰ নহয় কুছি ব্যস্ত হৈ থাকে খং উঠি যায় মানে কি জানা না মই যেতিয়া ফ্ৰী থাকিম তিতে গার্লফ্রেন্ডৰ ফোন নাহে আৰু মই যেতিয়া ফোনত ব্যস্ত হৈ যাম তিতে গার্লফ্রেন্ডৰ ফোন মাৰিয়ে থাকবো ইমান মানে এনেও মোক কন্টাক্ট কৰি থাকে এই কাৰণে মানুহে বেছিকে গার্লফ্রেন্ড লব না লাগে বুঝছা তাকে সুন্দৰ The number you have dialed is currently busy. Please try again later. এই জলদিয়া ইয়া মই ফোন মাৰলিয়ে মুঠিটা বিজি এ বটল নাপালি নেকি The number you have dialed is currently busy. Please try again busy later. Relax. क्या है फोन करছ আই কি তেতিয়া বৰা ফোন কৰি আছো কিয় ৰিসিভ কৰা নাই কত বিজি তই ইমান এ তেৰি নুহুনা কি কথাটো মইটো তো ফোন মাৰি আছো যেতিয়া ফোন কৰি তেতিয়া ব্যস্ত তই তেতিয়াৰ পৰা মই ফোন কৰি আছো তু এ তেৰি প্ৰথমতে মোৰ লগ এটা ফোন কৰিলা তাৰ পিছত মই তোকে ফোন কৰি আছিলো তোৰ কথা শুনি মই গম পাইছিলো এটা কাইবাৰ লগত যে বহুত কিনা লাইন মাৰি থাকা বুলি কেনে হে তেৰি তোকে মই ফোন কৰি আছো তোক মই স্ক্ৰিনশ্বট দিম দে নালগে তোৰ স্ক্ৰিনশ্বট তোৰ তাতে ৰাখ বুজি পাইছা দে মই ৰাখিছো আৰু ফোনটো ফোন নকৰো আৰু ফোন ৰাখ মাথা খাই দিব মুঠতে নাচাই কি আহি ভুল কৰিব আৰু মুখে গালি পাৰে ইয়াক আজি পাইল ভাল মছলা দিমে কি মুখ দম দে মাথা নষ্ট কৰি দিছি মোক কোনে আৰু 5-6 জনী মান লৈ ল মাথা ঠাণ্ডা পৰি যাব তো হ'ব দে আৰু আমাৰ ইজা আহি না পালা ইটাৰ লাগি হা মাল পালি ৰেচন আছে একদম দে সোনকালে খা আৰু যাও তাকে আছে বহুত তাইক এৰি মই ভুলে গ'লো নেকি বাহ দেখাটো কি ধুনীয়া হৈ গৈছে তাই হেট চালা কি আজি বাদ দি পালো মই তাইক মাথা নষ্ট হৈ যায় কিয়ে প্ৰেমৰু তুই কি হয় বা মন বেয়া কৰি থাকা হৈছে আজিকালি তাৰ মন বেয়াৰ কাৰণ কি হ'ব আৰু তাৰ XYZ ৰ অভাৱ আছে জানো নহয় বে আজি মই ৰাস্তাৰে আহি থাকোতে মই এক্সক লগ পালো তাই কি ধুনীয়া হৈছে নহয় পা তুমি চাগে মোক বেয়াই পাই আছা ন কিয় নহয় মানে মই যোৱাকালি যে বাইকেৰে গৈ থাকোতে এজনী বাইকৰ পিছফালে ছোৱালী বহাই লৈ যোৱা দেখিলা তুমিও যে তোমাৰ সেইখিনিতে মই বেয়া পাম নেকি তোমাক কোৱাচোন সঁচাই বেয়া পোৱা নাই নাই পোৱা মই বেলেগ ছোৱালী নিচিনা নহয় তুমি জানাইছো আৰু সেইকাৰণে তোমাক মোৰ বহুত বেছি ভাল লাগে মোৰোতো ভাল লাগে মই তোমাক ভাল পাওঁ ন কি ইমান চিন্তা কৰি আছা কি চিন্তা কৰিব আৰু এক্সৰ বাহিৰে আৰু পৃথিৱীখনত কিবা চিনি পাই জানো এই এক্সক বাদ দি নেক্সক ধৰ নহয় বে যিমান যি হলো তাই মোৰ জীৱনত প্ৰথম ভাল পোৱা আছিল এক্স হ'ব পাৰে কিন্তু পুৰণাটো সদায় পুৰণাই অল ইজ গ'ল সদায় এটা কথা তোৰ পানী খোৱা পুখুৰীত বিষ কোনে ঢালিছিল
তই দোস্তু মত নিজৰ ভুলতেতো এৰিছ তাইক সেইকাৰণে লৈ আহিছো তোমাক ইয়াতে বহা ইয়াতে বাকি কোৱা তোমাৰ খবৰ কি সুধি আছিলা তোমাৰ খবৰ বহুত দিনৰ আজি লগ পালো তুমি কাষত থাকিলে আৰু খবৰ বেয়া হ'ব নেকি মই তাইক এৰি থাকিব নোৱাৰো বে ইয়াৰ সমান মই শান্তিয়ে নাপাওঁ জানানা ৰচোন ৰ এটা মই ফোন কৰি চাওঁ ৰচোন আজি বহুত দিনৰ লগ পালো তাকে তুমি নাহাই নাই মানে The number you have dialed is currently কাটি দিছে বে ফোনটো কোনে ফোন কৰি আছে এই নাই দৰকাৰী মানুহ নহয় একো নাই ৰিচিভ কৰি ল'ব পাৰা কোনো কথা নাই নহয় তুমি কোৱা এইকেইদিন মই তোমাক কামৰ ব্যস্ততাত একদম টাইম দিব পৰা নাই তুমি বেয়া পাই আছা চাগে মোক নাই তোমাকনো কি বেয়া পাম মই এইখিনি বুজি পাওঁ ন তোমাক এইখিনি চেক্ৰিফাইচ কৰিব লাগিব ন আৰু মই সদায় তোমাৰে হৈ ৰম ব'লা আমি এতিয়া যাওঁ কিমান কেদিন হ'ল একবাৰতো ফোন কৰিব পাৰে সি মোক ফোনকে এটা কৰি চাওঁ আকৌ তাইও ফোন কৰি আছে নতুনজনী The number you have dialed Yes, is currently Dila. busy. এটা ভাল কথা ক কি পুৰণাজনী যি হ'ল হ'ল তাইতো বৰ্তমান সুখতে আছে গতিকে তই নতুনজনীৰ লগতে সুখত থাক এটা টপিকত মানুহ আৰু কিমান মাথা মাৰি থাকে হা হ'লেও কি কৰোঁ মই নিজে গম পোৱা নাই জানানা মোৰ মাথাই কামত দিয়া নাই দিয়া তই এটা ঘৰত যা পিছত দেখা যাব যা দেচোন দে মই অলপ মাথা মাৰি লওঁ হা যা 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 পাবাই লাগে পাবাই লাগে বেছি লিলিমাই কৰে না মোৰ নিচিনা হ'ব পাৰিব নেকি মোৰ নিচিনা হ'ব পাৰিব তাকেই তোৰ কথাটো বেলেগ তই আকৌ সাতঘাটৰ চেঙেলি যে ক'ত পাত্তা পাবি তই মোক তই বৰালৈহে জীৱনটো খাটাব লাগিব যা ময়ে ভাল কৰিলো আজিলৈকে প্ৰেম কৰিব সাহস নকৰি মোক কি বুলি ভাবছা হা ফোন কলি ৰিচিভ নকৰা একো ৰেছপন্ড নিদিয়া হা তোক মই কিবা ইম্পৰ্টেন্ট এটা কথা কাৰণেহে ফোন কৰিছিলো আৰে এইখিনি আমাৰ ভাল পোৱা নেকি আৰে ভাই মই কিবা এটা কামত ব্যস্ত আছিলো সেইকাৰণে মই ৰিচিভ কৰিব পৰা নাই মোৰ একদমই শুন পাইছে না বুজি পাইছে না হেই এনেকা কৰে নেকি মানুহ ভাল পাই নাপাই যদি ডাইৰেক্টলি কৈ দিব লাগে না যে মই ভাল নাপাওঁ তোক বুলি কেনে তোৰ বন্ধু তোৰ গোটেই খানদান বস্তি লৈ তাই থাক মোৰ লাইফত আৰু আহিব নালাগে মই দেউতা মাৰ পছন্দ মতে মই বিয়া হ'ম সেইটোৱে একদম নাহিবি আৰু মোৰ লাইফত গুড বাই